Hello guys, কি খবৰ? মই উপকুল বৰ্মন মোৰ YouTube চেনেল Assamese Crazy Boy আপোনাক স্বাগতম জনালো। বন্ধুসকল, মই নতুন এক্সপেৰিয়েন্স ভিডিও কিছুমান আপোনালোকলৈ লৈ আহো, কিন্তু আজি ভিডিওটো অলপ অদ্ভুত হয়। হয় বন্ধুসকল, আমি জানো এখন বিশেষকৈ বাইক, যিকোনো বাইক এখন লৈ যদি তাৰ কি জানো আমি সিসি জানো বা হৰ্স পাৱাৰ জানো, কিন্তু আজি আমি এনেকুৱা এটা টেষ্ট কৰি চাম সেই বাইকখনৰ কিমান মেন পাৱাৰ থাকে। হয় বন্ধুসকল, মেন পাৱাৰ বুলি ক'ব গ'লে আমি সেই বাইকখন কেইজন মানুহে টানিলে সেই বাইকখনৰ পাৱাৰ লগত ইকুৱেল হ'ব। হয়, তেনেকুৱা ধৰণৰ ভিডিও কৰিবৰ কাৰণে আজি আমাৰ ওচৰত আছে এখন সুপাৰ স্প্লেণ্ডাৰ, যোনখন আমি ৰছী দি টানিম। ৰছী দি কেইজন মানুহ, এজন বা দুজন তিনিজন, যিমানজন মানুহে এই পাৱাৰটোৰ লগত ইকুৱেল হয় তেতিয়ালৈকে আমি চাম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আহক এতিয়া আমি গাড়ীখন ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি যদি কেইজন মানুহে টানিব পাৰে আহকচোন চাওঁ। আমি অকল আহক টানি চাওঁ এতিয়া কি হয়। প্ৰথম আছে এটা ল'ৰা, চাওক কি হয়। দেখিবলৈ পালে এটাই নোৱাৰিলে, এতিয়া দুটা দি চাওক কি হয়। কি হয় দেখিবলৈ পালে তিনিটাও জোৰ ৰখাব পাৰে। এবাৰ দি চাওঁ চাৰিটাই কি হয়। চাৰিটাই কি হয়। বৰ্তমান ভিডিঅ'টো লাষ্টত দেখা পালে আপোনালোকে যে প্ৰথম এটা মানুহ টানাইছিলোঁ নোৱাৰিলে, তাৰপিছত দুটা দিছিলোঁ তেতিয়াও নোৱাৰিলে, তাৰপিছত তিনিজন দিলোঁ তিনিজনেও নোৱাৰা হৈ গ'ল, আৰু ঠিক কমে লাষ্টত গৈ আমি যেতিয়া চাৰিজন মানুহ দিলোঁ তেতিয়া সেই চাৰিজন মানুহৰ জোৰ এই বাইকে ৰখাব নোৱাৰিলে। গতিকে আমাৰ হাতত আছিলে স্প্লেণ্ডাৰ, গতিকে ইয়াৰ জোৰ 125 cc হ'ব পাৰে, গতিকে ই ৰখাব নোৱাৰিলে। ইয়াৰ পৰা গম পোৱা গ'ল স্প্লেণ্ডাৰ মেন পাৱাৰ কিমান, 4জন। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, লগতে বেল আইকনটো দবাই ল'ব। থেংক ইউ।